নমস্কাৰ বন্ধুসকল, আজি আমি দশমমান শ্ৰেণীৰ অংক বিষয়ৰ নৱম অধ্যায় ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ নামৰ পাঠটোৰ পৰা এটা কঠিন সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ। এটা হ'ল 9.1 চেপ্টাৰ পেজ নম্বৰ হ'ল 222, ইপিনে 223 পেজৰ 9 নম্বৰ যিটো অংক, এটা স্তম্ভৰ পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ এই ধৰণৰ। আমাৰ ডায়াগ্ৰামটো হ'ব এই ধৰণৰ। আমি এটা এ বি যদি অট্টালিকাৰ উচ্চতা ধৰোঁ আৰু স্তম্ভ ধৰোঁ, আমি কিমান চি ডি দেখা পাম। আমাৰ দিয়া আছে স্তম্ভৰ পাদবিন্দুৰ পৰা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 আৰু দিয়া আছে অট্টালিকাৰ পাদবিন্দুৰ পৰা স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60। ঠিক আছে, যে আমাৰ ডায়াগ্ৰামটো এই ধৰণৰ হ'ব। কি হ'ব, এ বি আৰু মান দিয়া নাই, চি ডি মান দিয়া আছে, অৰ্থাৎ স্তম্ভৰ উচ্চতা 50 দিয়া আছে। আমি এইটো লিখি দিলোঁ। এতিয়া আমি এ বি অট্টালিকাৰ উচ্চতা, হাইট অফ দ্য বিল্ডিং, চি ডি হ'ব স্তম্ভৰ উচ্চতা 50 মিটাৰ দিয়া আছে। বি ডি ইহঁতৰ যিটো ডিফাৰেঞ্চ, মাজৰ দূৰত্ব, the distance between the building and the post. এতিয়া আমি ধৰ এটা দুটা সমকোণ ত্ৰিভুজ পাই যাম, চি ডি বি। আমাৰ চি ডি লম্ব দিয়া আছে, ডি বি হ'ব কিমান ভূমি, আৰু আনটো আমাৰ বি চি ডি। আমি যদি বি চি ডি ত্ৰিভুজটো এক্সট্ৰাকৈ আঁকি লওঁ, এই ধৰণৰ হ'ব। ইয়াতে 60 ডিগ্ৰী হ'ব এংগুল, যিহেতু দিয়া আছে স্তম্ভৰ শীৰ্ষৰ উঠন কোণ 60। আমি ইয়াতে 10-60 এপ্লাই কৰিম। 10 এপ্লাই কৰিম এইভাৱে, যিহেতু পি বাই বি আমি জানো 10ৰ ফৰ্মুলা, পি বাই বি অৰ্থাৎ লম্ব বাই ভূমি। আমি 10-60 ইকুৱেল পি বাই বি, পি হ'ল এ বি আৰু বি হ'ল বি ডি। আমি 10-30 মান আমি চাৰ্টৰ পৰা জানো, সেইদৰে আমি আন এটা সমকোণ ত্ৰিভুজ পাম এ বি ডি। এতিয়া 10-30 হ'ব পি বাই বি, এ বি বাই বি ডি হ'ল আগৰটোৰ ইকুৱেশ্যন নম্বৰ 1। এতিয়া ইকুৱেশ্যন নম্বৰ 2, আমি যদি ফ্ৰম ইকুৱেশ্যন নম্বৰ 1 and 2 এপ্লাই কৰোঁ, দেখা পাম 50/√3 ইকুৱেল এ বি √3 by 1। এতিয়া আমি যদি বৰ্গগুণন এপ্লাই কৰোঁ, এ বি √3 into 3, আমি জানো √3 into √3 3, 50 into 150, 3ab ইকুৱেল হ'ব 50, ab ইকুৱেল 50/3, অৰ্থাৎ অট্টালিকাটোৰ উচ্চতা হ'ব 50/3। এই ধৰণে আমি দুটা সমকোণী ত্ৰিভুজৰ লম্ব ভূমিকৰণৰ এই ধৰণৰ আমি সাইন কস 10 অনুপাত, একচুৱেলি প্ৰকৃততে আমি ইয়াতে 10 এপ্লাই কৰিম, লম্ব আৰু কিমান ভূমি